Hello everyone, welcome to my YouTube channel. পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি। Hi guys, এতিয়া আমি ওলাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ, কাৰণ আজি আয়েঙৰ বাইক আৰু মোৰ ভাগিনে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ আহিছে। চ' আমি তাইক আজি শ্বেয়াৰ আপ কৰিম আৰু একেলগে তাইৰ লগত যাম। এইফালে আমি দুগৰাকী আজি গৈ আছোঁ। আমাৰ এওঁ ভয়ত একদম তত নাইকিয়া হৈছে। বেবীতে মই অলপ তাইক সাহস বঢ়াবলৈ মই গৈছোঁ লগে লগে। এইফালে আমাৰ আয়েঙো গৈছে, হয় নাই? লগ পাই আছোঁ তাত গৈ। এনেদৰে আমি এতিয়া গৈ আছোঁ ভাষা অধ্যয়ন কেন্দ্ৰলৈ, য'ত মানে মিচিং, বড়ো আৰু টাই ভাষাৰ শিক্ষা দিয়া হয়। তাতে আজি আমাৰ এডমিশ্যন ল'ব। বলক আমাৰ লগতে ডিপাৰ্টমেণ্টটো আপোনালোকেও চাই ল'ব। আমি এতিয়া আহি পাই গ'লো চাউলুং চুকাফা ভৱন, এইটো ভাষা অধ্যয়ন কেন্দ্ৰ ডিপাৰ্টমেণ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। আৰু ইয়াতে আজি মিচিং বড়োসকলৰ এডমিশ্যন হ'ব। মানে আমাৰ সেইদিনা কি হ'ল, বেবী মানে ইমানেই ভয় কৰিলে আৰু সোনকালে গৈ পালোঁগৈ বৰ্তমান আমি তাত গৈ। কিন্তু তাত তেতিয়ালৈকে কোনো অহা নাছিলে কেণ্ডিডেট। সেইকাৰণে আমি ভাবিলোঁ অলপ ইউনিভাৰ্চিটিখন ফুৰি লওঁ আৰু লগতে তাইকো দেখুৱাই লওঁ জেগাটো। সেইকাৰণে আমি গ'লোঁ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ লাইব্ৰেৰীলৈ গ'লোঁ। আৰু তাত সঁচাকৈ বিৰাট ধুনীয়া মানে লাইব্ৰেৰী। বিশ্ববিদ্যালয় গ্ৰন্থাগাৰৰ ভিতৰত ইমান ধুনীয়া ধুনীয়াকৈ পাৰ্কৰ নিচিনা কৰি দিছে। মানে আপুনি আহিলে অলপ সময় জিৰাব পাৰে, অলপ ইয়াৰ শোভাটো চাওক ন, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। বিশ্ববিদ্যালয় লাইব্ৰেৰীৰ ভিতৰত মানে বিৰাট ধুনীয়া ধুনীয়াকৈ পাৰ্কৰ নিচিনা বনাই থৈছে। আৰু চকীবিলাকত এখন চকীটো মানে ষ্টুডেণ্ট খালিয়ে নাথাকে, প্ৰত্যেকতে বহি থাকে, তেওঁলোকে কিতাপ পত্ৰ পঢ়ি থাকে। চাই পৰিৱেশটো বিৰাটেই ধুনীয়া লাগে। বৰ্তমান বেবীত থৈ আহিলোঁ, তাই এডমিশ্যনটো লৈ ল'ব। তাৰপিছত আকৌ তাইক থৈ আকৌ মই বজাৰ পালোঁহি, কাৰণ 14 নৱেম্বৰ আহি আছে আৰু শিশু দিৱস যিহেতু, সেইকাৰণে ল'ৰাটোৰ কাৰণে ভাবিলোঁ কেইটামান খেলা বস্তুকে লৈ যাওঁ সি খেলিবলৈ। এয়া খেলা বস্তুৰ এটা ছেকশ্যন। আমাৰ আকৌ জোতা চাই আছে, পচন্দই হোৱা নাই জোতা। মই ল'লোঁ তাৰ কাৰণে এটা বক্সিং মেটেৰিয়েল, ক্ৰিকেট বেট, এনেদৰে আৰু। চ' গাইজ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, আৰু লগতে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু শিশু দিৱস উপলক্ষে আমাৰ আইনে কৰা এখন আৰ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাই।